স্বাগতম জনাইছোঁ ইউটিউব চেনেল এনিমেছ পয় মিউজিকলৈ আৰু আজি আমি যাম অসম নাগালেণ্ড সীমান্ত নেফানীলৈ গতিকে দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1, 2, 3, come on! ক'ত আহি পালোঁ জানো? এই প্ৰখৰ ৰ'দৰ মাজত আহি আমি বাট হেৰুৱাই পেলালোঁ। এয়া পিছফালে মোৰ লগত আছে মাধুৰ্য দা আৰু প্ৰাঞ্জল দা। বিজয় আৰু প্ৰিয়ম দাও পিছে পিছে আহি আছিলে, কিন্তু হঠাতে নেদেখা হৈ যোৱাৰ কাৰণে আমি ৰৈ দিলোঁ। সিহঁতক ফোন কৰা হ'ল আৰু আমি গম পালোঁ যে আমি ভুল ৰাস্তা দি আহিলোঁ, গতিকে আকৌ উভতি যাব লাগিব। অলপ দূৰ, বেছি দূৰ নহয় বাৰু। অৱশেষত আহি আমি উপস্থিত হ'লোহি আমাৰ গন্তব্যস্থানত, অৰ্থাৎ নেফানীত। আৰু এইখনেই হ'ল আমাৰ ঝুলন্ত দলং, অৰ্থাৎ হেংগিং ব্ৰিজ, যিখন চাবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহে, যেনেদৰে আমিও আহিছোঁ আৰু এই প্ৰাকৃতিক দৃশ্য, মনোৰম দৃশ্য উপভোগ কৰিবলৈ। আপোনালোকে দেখিব পাৰিছেই যে দলংখনত কোনো পিলাৰ বা খুঁটা নাই। দলংখন বছৰ বছৰ ধৰি এনেদৰে দুই মূৰত বান্ধি থোৱা আছে পাৰৰ সৈতে, আৰু এনেধৰণেই ওলমি আছে। আৰু অলপ পিছত আমিও যাম এই দলংখনলৈ খোজকাঢ়িবলৈ, আৰু ওপৰৰ পৰা আপোনালোকক দৃশ্য দেখাবলৈ চেষ্টা কৰিম যে ওপৰৰ পৰা দলংখন দেখিবলৈ কেনেকুৱা পৰিস্থিতিত আছে দলংখন। আৰু এই দলংখনৰ কাষতেই আছে অৰ্ধনিৰ্মিত অৱস্থাত আন এখন পকী দলং, যিখনৰ তলত আমি বৰ্তমান ৰৈ আছোঁ। বহুত গৰম লাগিছে, কোল্ড ড্ৰিংকছে অলপ খাই লওঁ। বলক আৰু পলম নকৰোঁ, এতিয়া চিধা যাম ঝুলন্ত ব্ৰিজলৈ আৰু চাম কেনেদৰে ওলমি আছে এই দলংখন বছৰ বছৰ ধৰি। কিন্তু বাটবোৰ এনেকুৱাহে, হাবিৰ মাজেৰে। অ' মাই গড, দেখিয়ে ভয় লাগিছে। কেনেবাকৈ যদি তলত ছিঙি পৰে আৰু উপায় নাই। যি হ'ব আৰু দেখা যাব, বলক ভগৱানৰ নাম লৈ। মোবাইল পৰিলে গ'ল আৰু। কেনেদৰে কঁপি আছে চব দলংখন, আৰু দলংখনৰ মাজলৈ আগবাঢ়ি গ'লেতো আৰু কঁপিব। মোবাইল নপৰে, পৰিম সঁচাকে। বহি দিম লাগে, শুই দিম মই। যেনে তেনে মোবাইলটো বচালোঁ আৰু। আৰে পৰি এই গোটেই দলংখন লোহাৰ তাঁৰ আৰু কাঠৰ ফ্ৰেমেৰে নিৰ্মিত। মাজে মাজে চব কেনেকৈ ভাঙি গৈছে কাঠৰ ফ্ৰেমবোৰ। বহুত বছৰ হৈছেতো এই দলংখন নিৰ্মাণ কৰা। ৰ'ব ফ্ৰণ্ট কেমেৰা কৰি লৈছোঁ, তাৰপিছত ভালকৈ দেখাই আছোঁ। মই ধৰি আগবাঢ়ি যোৱা এই তাঁৰবোৰলৈ মন কৰক, কিমান পাতল তাঁৰবোৰ। আৰু সেইবাবেই হয়তো মাধুৰ্যদাই এই দলংখনত উঠিবলৈ ভয় কৰিছে, আৰু সিমূৰতে ৰৈ আছে মাধুৰ্যদা। আপোনালোকেও যদি বিচাৰে এই ঠাইলৈ ফুৰিবলৈ আহিব পাৰে। ইয়াত আহিবলৈ কোনো ধৰণৰ টিকটৰ প্ৰয়োজন নহয়, আৰু সৰুপথাৰ চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত এই ঠাইখন অৱস্থিত।
আপোনালোকে বাইকত বা গাড়ীত এই ঠাইলৈ অতি সহজে আহিব পাৰিব। গুগল মেপত এই ঠাইখন উৰিয়ামঘাট পিকনিক স্পট হিচাপে চিহ্নিত কৰা আছে, গতিকে আপোনালোকে নেফানি চাৰ্চ কৰিলে হয়তো নাপাবও পাৰে। গতিকে ইয়াত আহিবলৈ আপোনালোকে গুগল মেপৰ সহায় ল'ব পাৰে। আপোনালোকো আহক অসম নাগালেণ্ড সীমান্তৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই ঠাইখনলৈ। সাধাৰণতে বহুতো মানুহ ইয়াত বনভোজ খাবলৈ আৰু এই প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে, কিন্তু হয়তো কৰোণাৰ বাবেই বৰ্তমান ইয়াত মানুহ নাই বুলিয়েই ক'ব পাৰি। এইখনেই হ'ল অৰ্ধনিৰ্মিত পকী দলংখন। আমাৰ বিজয় মহাশয়ে ইয়াত ছাদ বহি আছে। Sen babu ha. No. Video yes. Mazara radio. Kok yes. Hi. Video yes. Bolo kita ambil depan sekam bahar. Kun pause. পৰুৱা মাছ এটা আছে বৰ বেগত নি কাটত লাগি গৈছিলে এগালমান পৰুৱা পৰি নিবা দেই কোনো মইতো আহোঁতেই পৰিলোঁ, শুকান মাটিতেই মাছ কেইটামান ধৰিলোঁ। বাইক লৈ আহোঁতে কেনেকৈ পৰিলোঁ নাজানো আৰু পৰিলোঁ আৰু কেনেবাকৈ আৰু নিজে নিজে পৰি থাকিলোঁ। গতিকে আপোনালোকে যদি নতুনকৈ বাইক শিকিছে বা পুৰণা শিকিলেও ইয়াত নদী পাৰৰ মাটি যথেষ্ট ঢিলা থাকে আৰু ধূলিও যথেষ্ট আছে এই অঞ্চলত, গতিকে সাৱধানে আহিব। ভৰিত দুখ পোৱাৰ বাবে আজিৰ ভিডিঅ'টো ইমান ভালকৈ কৰিব পৰা নাই, তথাপিও মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভিডিঅ'টো ভালকৈ প্ৰস্তুত কৰিবলৈ আৰু ভইচ অভাৰ কৰিবলৈ মই চেষ্টা কৰিছোঁ ভিডিঅ'টিত। মাজতে আকৌ বিজয়ৰ চশমাই বেকা হৈ থাকিলে। বাৰু এই দলংখন কিমান পুৰণি, কেতিয়া বনোৱা হৈছিল আপোনালোকে যদি জানে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুবৰ্গক জানিবলৈ দিব অসম নাগালেণ্ড সীমান্তৰ এই সুন্দৰ ঠাইখনৰ বিষয়ে। মাজতে ইয়ালে ফটো দুখন মাৰিম।